একবাৰ ওলাই আহিলোঁ ডিমা হাছাওৰ এটা খুব ধুনীয়া লোকেশ্যন। হেই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলো ভালে আছে। বহুত দিন ব্লগো দিব পৰা নাই আৰু ব্লগ শ্বুটো কৰিব পৰা নাই, অফিচৰ কাম কিবা কিবি পাৰ্চনেল সেইকেইদিন অকণমান বেছি কামো হৈছে। তো আজি এটা আনবক্সিং কৰিম বুলি ভাবিছোঁ। মোৰ এটা পেকেট আহিছে। তো কিছুমান জেগাত মানে এনেকুৱা হয় ন, বহুত হাৱা চলি থাকে বা গেডাৰিংছ হৈ থাকে। তাততো মানে মই ৰিচেণ্টলি কেৰেলা ট্ৰিপত বা মেঘালয় যাওঁতে অলপমান ভইচ কোৱালিটিটো কেতিয়াবা এনেকুৱা হৈ যায়। ত' সেইটো কাৰণে এটা মাইক ল'ব বিচাৰিছোঁ ৱায়াৰলেছ। আৰু মই বহুত ৰিভিউ চাই মেলি কিবা কিবি কৰি আমাৰ সৰু চেনেলৰ বাবে কম বাজেটত পোৱা এটা মাইক এটা ফাইনেলি মই অৰ্ডাৰ কৰিলোঁ আৰু পাৰ্চেলটো আহিছে। তো এইটো অকণমান ৰিভিউ কৰিম কেনেকুৱা কি হয়। ফৰ দ্য ফাৰ্ষ্ট টাইম মই একো প্ৰডাক্টত আজিলৈকে ৰিভিউ কৰা নাই বা তেনেকৈ ভালকৈ আনবক্সিঙো কৰা নাই। তো ব'লক এতিয়া চাওঁ কেনেকুৱা হয়। এইটো হৈছে বিউটিফুল Grenaro J13। তো এইটো এটা এক্সটাৰ্নেল মাইক হয় আৰু ইয়াত ভাল ভাল ফিচাৰ্ছ কিছুমান আছে কম বাজেটত আমাৰ নিচিনা সৰু সৰু চেনেলৰ কাৰণে। চ' সেইটো মই টেক ৰিভিউ বহুকেইটা চাই লাষ্টত এইটো বিচাৰি উলিয়াইছোঁ। এজ ইউজুৱেল এইটো দিছে ৱাৰেণ্টি কাৰ্ড। Grenaro। চ' এইটো চাই আছোঁ। ইয়াত ইউজাৰ মেনুৱেল এখন দিছে। ছেকেণ্ডলি এইকেইটা দিছে USB কেবল। এইটোত মানে এইটো বস্তু এইটোৱে ভাল লাগিছে, USB Type-C কেবলেদি চাৰ্জ হ'ব আৰু দুটা মোবাইলত একেলগে ল'ব পাৰিব। আৰু মেইন ইম্পৰ্টেণ্ট থিং এইটো লাইটনিং কেবলটো এপলৰ আইফোন থাকিলে তাতে ইউজ কৰিব পাৰিব। তো মেইন এইটো চাওঁ এতিয়া। এইটো হৈছে ৰিচিভাৰ, এইটো Type-C, এণ্ড্ৰইডতো হ'ব আৰু আইফোনত ল'ব কাৰণে এইটো কানেকশ্যন কৰি আইফোনত কৰিব পাৰিব। আৰু এটা বস্তু ভাল যে ইয়াত ছাপ'জ মই এইটো Type-C লগালোঁ আৰু ইনক্লুডিং সেইটো টাইমতে Type-C কেবলেদি যদি Type-C মোবাইলৰ চাৰ্জাৰ পইণ্ট কৰি সেইটো চাৰ্জো দিব পাৰিব। লগত এইটো আছে স্পীকাৰ দুটা আছে, এইটো ধুনীয়াকৈ কলাৰত ইউজ কৰিব পাৰিব। কেতিয়াবা আমাৰ এনেকুৱা হয় যে দুজনৰ লগত কথা পাতিব লগা, তেতিয়া তেওঁকো এইটো মাইক্ৰফোনটো দিব পাৰে। আৰু এইটো হৈছে স্পেচিয়েলি 3টা মোড আছে নইজ কেঞ্চেলেশ্যন। তো আই থিংক যিমান বতাহ আৰু আমি ৰাস্তাত কেতিয়াবা ব্লগ শ্লগ কৰিলে যিটো নইজ হয় সেইটো কেঞ্চেলেশ্যন হ'ব। তো নইজ কেঞ্চেলেশ্যনটো আউটডোৰটো মই দেখুৱাম ভাল ভাল চিটুৱেশ্যন কেইটামান লৈ, মানে হাল্লা হোৱা বা বতাহ থকা যিটো। এতিয়া নৰ্মেল ভইচ দেখাই আছোঁ চব। চ' গাইছ, এতিয়া মই মাইকটো ফিটিং কৰি ল'লোঁ আৰু এটা টেষ্টিং কৰি চাই আছোঁ। চ' ইয়াত এইটোত মানে এক্সটাৰ্নেল মাইকটোত এইটোৱে আছে যে ইয়াত 3 লেভেল নইজ কেঞ্চেলেশ্যন আছে, মানে 3টা লেভেল আছে। তো সেইটো টেষ্ট কৰিম। এতিয়া হৈছে লেভেল 1 নইজ কেঞ্চেলেশ্যন, এতিয়া হৈছে লেভেল 2 নইজ কেঞ্চেলেশ্যন, এতিয়া হৈছে লেভেল 3 নইজ কেঞ্চেলেশ্যন। আৰু এতিয়া বৰ্তমানটো মই বাহিৰত যাব নোৱাৰোঁ, অকণমান বতৰ বেয়া। তো সেইটো কাৰণে ৰুমৰ ভিতৰতে মোৰ ফেনখন দিলে মানে কেনেকুৱা এটা
পৰিৱেশ হয়। তো সেইটোক টেষ্ট কৰি পেলাই দেখুৱাম। মোৰ ফেনখন পূৰা স্পীডত দিয়া আছে। চ' মোৰ ফেনখন অন কৰি দিছোঁ, পূৰা হাৱা চলিছে। আৰু তাৰপাছত এতিয়া মই নইজ কেঞ্চেলেশ্যন লেভেল 1টো অন কৰিম। চ' এইটো হৈছে লেভেল 1। তো এইটোতো চাগে মোটামুটি অলপমান হাৱা আহিছে। তো ময়ো ৰেকৰ্ডিং কৰাৰ পিছত চেক কৰিলেহে গম পাম। এইটো হৈছে লেভেল 2, নইজ কেঞ্চেলেশ্যন লেভেল 2। আৰু এইটো হৈছে নইজ কেঞ্চেলেশ্যন লেভেল 3। তো হ'পফুলি কম্পেয়াৰ টু ৱৰ্থ ইট হ'ব নেকি। মানে ঘৰৰ ভিতৰতে ফেনটো দি চাইছোঁ, আৰু কাইলৈ মই বাহিৰত গ'লে ধুনীয়াকৈ দেখুৱাই দিম। আৰু যেতিয়া মানে অলপ জঞ্জাত আৰু হাৱা চাৱা বেছিকৈ থকা পৰিৱেশত। তো আকৌ এবাৰ মই লেভেল 3টো অফ কৰি 0 নইজ কেঞ্চেলেশ্যনটো ওলাই দিওঁ, কম্পেয়াৰটো হৈ যাব ধুনীয়াকৈ। চ' এইটো হৈছে 1, এইটো হৈছে 2, এইটো হৈছে 3। তো আই থিংক মাইকটো কামত দিব, আৰু খুব বাজেট ফ্ৰেণ্ডলি হয়। মই পাইছোঁ আপোনাৰ 2366 ৰুপিজ। তো আমাৰ সৰু সৰু কণ্টেণ্ট ক্ৰিয়েটৰ ডাঙৰ এটা ৰডৰ মাইকটো লৈ ল'ব নোৱাৰোঁ, বা বয়া M1 আছে, বহুত কিবা কিবি আছে, DJI বিলাক আছে, সেইবোৰ বহুত বেছি বাজেট হয় মানে। তো আমিতো আৰু এনেই মেমৰিৰ কাৰণে কিছুমান ভিডিঅ' আপলোড কৰোঁ, বা তেনেকৈ মাজে মাজে ফুৰিব গ'লে কৰোঁ, উইকেণ্ড এক্সপ্ল'ৰাৰ। তো আই থিংক এইটো হেল্প কৰিব। আৰু নেক্সট ক্লিপকেইটা মই বাহিৰৰ কণ্ডিশ্যনত এটা দেখুৱাইছোঁ। ব'লক এতিয়া বাহিৰত লগ পাম ডাইৰেক্ট। চ' গাইজ, এটা ধুনীয়া লোকেশ্যনত আহিছোঁ। ইয়াত এতিয়া নইজ কেঞ্চেলেশ্যনটো টেষ্ট কৰিম। হাফলঙৰ ওৱান অফ দি বিউটিফুল লোকেশ্যন। চ' গাইজ, ফাইনেলি মই আউটডোৰ ওলাই আহিলোঁ। ডিমা হাছাওৰ এটা খুব ধুনীয়া লোকেশ্যন। এইটো মানে একদম ৰিচেণ্টলি ইন'ভেট হৈছে। এইটো চাইডে আছে আমাৰ ছ'চিয়েল ৱেলফেয়াৰ অফিচ, আৰু তলৰ ফালে আছে ডিষ্ট্ৰিক্ট কোৰ্ট। তো আপোনালোকে ডিমা হাছাও আহিলে এই ভিউটো মিছ নকৰিব। আৰু যদি হাফলং টাউনত আপোনালোকে ৰুম লয়, হাফলঙৰ পৰা যেতিয়া জাতিংগা বাৰ্ড ৱাটচিং চাব যাব, তেতিয়া ৰাস্তাতে পৰে। তো ইয়াতে বহুত হাৱা আছে, আপোনালোকে দেখিছে। এতিয়া মই উইদাউট মাইক কথা পাতি আছোঁ, আৰু মাইকটো লৈ আপোনালোকক চেক কৰি দেখাই আছোঁ। বতাহৰ চাউণ্ডটো পাই আছে চাব। আৰু তাৰপিছত যদি মই নইজ কেঞ্চেলেশ্যনটো এইটো এটা অন কৰিছোঁ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ। এতিয়া চাওক কেনেকুৱা পাইছে। এইটো আউটডোৰ, মানে বতাহ চতাহ দি থাকিলেও মানে আপোনালোকৰ ধুনীয়া আৰু নইজ কেঞ্চেল। এতিয়া মোৰ কাষেদি এখন গাড়ী যাব খুব চাউণ্ড কৰি। চ' এইটো এটা হৈ গ'ল টেষ্টিং। তো আই হোপ মানে চাউণ্ড কোৱালিটিটো ভাল আহিছে, আৰু মানে নইজ কেঞ্চেল হৈছে। তো এইটো বনি আছে এতিয়া। ভিউ পইণ্টটো আৰু খুব ধুনীয়া হ'ব। আৰু এইটো এটা লজ বনি আছে। এইটো চাইডেও দেখাই দিছোঁ। মানে ডিমা হাছাওত থাকিলে এটাই ভাল, চাৰিওফালে পাহাৰ, ইফালেও পাহাৰ ইফালেও পাহাৰ, মাজত বহি থাকিব পাৰে ধুনীয়াকৈ। চ' এতিয়া মই ইয়াৰ লেংথটো টেষ্ট কৰিম। চ' কোম্পেনী ক্লেইম কৰা মতে 20 মিটাৰলৈকে ইয়াৰ লেংথটো, মানে 20 মিটাৰ দূৰত গৈও আপুনি ভইচটো ৰেকৰ্ড কৰিব পাৰে। তো সেইটো চাওঁ, তো আহিবনে নাই। অলমষ্ট মই 10 মিটাৰমান আহিছোঁ। ভইচ কোৱালিটিটো কেনেকুৱা পাইছে চেক কৰিম মই বাৰু। হেল্ল' হেল্ল'। हर घड़ी बदल रही है।
ইয়াত বহুত হাৱা চলি আছে মানে এইটো জেগাত। তো আই হোপ নইজটো কেঞ্চেলেশ্যন হৈছে। চ' এইটোৱে আছিলে আউটডোৰ টেষ্ট। চ' মই ভবা নাছিলোঁ মানে ইমান ধুনীয়া মাইক এটা পাম মানে কম ৰেঞ্জত। বহুতখিনি ৰিভিউ চাইছোঁ, ৰিভিউটো ভাল পাই পেলাই ল'লোঁ। এতিয়া ডিউৰেবিলিটিটো মই ক'ব নোৱাৰিম, 6 মাহমান ইউজ কৰাৰ পিছত ধুনীয়াকৈ কম। ত' এইটো ভেৰিয়েণ্টটো আপোনালোকেও ল'ব পাৰে, আমাৰ নিচিনা সৰু সৰু ক্ৰিয়েটৰে কম বাজেটৰ ভিতৰত। তো মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। Grenaro J13 J13 চেক আউট কৰক। তো এতিয়া ডাইৰেক্ট লগ পাই আছোঁ ৰুমত। চ' গাইজ, এইটোৱে আছিলে Grenaro ৱায়াৰলেছ এক্সটাৰ্নেল মাইকৰ ৰিভিউ। খুব বাজেট ফ্ৰেণ্ডলি হয়, আপোনালোকেও ইউজ কৰি চাব পাৰে। আৰু কিছুমান কণ্ডিশ্যনত মানে ধুনীয়া ইউজ কৰিবলৈ। মই অলৰেডি দেখুৱালোৱে বাহিৰত কি ধুনীয়া নেচাৰেলৰ মাজত মানে য'ত বেছি হাৱা চাৱা চলি থাকে তাত মানে ব্লগিং কৰিবৰ কাৰণে খুব ভাল। চেনেলটো বহুতে চাই, হ'লেও ছাবস্ক্ৰাইব নকৰে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব। তো খুব সোনকালে এক্সপ্ল'ৰ নতুন নতুন জেগাৰ ভিডিঅ' আহি আছে। ষ্টে টিউন। টিল দেন, টাটা, বাই বাই। Check the mic and make sure it sound right, boys.